ৰেমেডিটো এভৰি ছেটাৰডে কৰিব পাৰে। যিবোৰে নিগেটিভিটি ফিল কৰি আছে এটা ভাল তেজপাত ল'ব, মানে ফটা ফুটা নথকা। তো তেজপাত খিলাত কলা ৰঙৰ কলমেৰে ৰিমুভ নিগেটিভিটি ফ্ৰম মাই লাইফ বুলি লিখিব। ঠিক আছে, ৰিমুভ নিগেটিভিটি ফ্ৰম মাই লাইফ। আৰু যিটো ফালে লিখিছে তাৰে নেক্সট চাইডটোত আপোনাৰ নামটো আৰু ডেট অফ বাৰ্থটো লিখিব। দেন হাতত তেজপাতটো ল'ব এনেকে আৰু ক'ব যে মোৰ জীৱনৰ পৰা যাতে যিবোৰ নিগেটিভিটি আছে সেইবোৰ যাতে আঁতৰি যায়। তেনেকে কিছু সময় সেই একেটা বাক্যকে কৈ থাকিব। ঠিক আছে, যেতিয়ালৈকে নেকি আপোনাৰ নালাগে যে আপোনাৰ বডিৰ পৰা চববোৰ নিগেটিভিটি ওলাই গৈছে, তেতিয়ালৈকে আপোনালোকে কৰি থাকিব। আৰু তাৰপিছতে সেই তেজপাতখিলা এটা কেণ্ডেল জ্বলাই ল'ব আৰু কেণ্ডেলটোত জ্বলাই দিব। আৰু আপোনালোকে জ্বলাওতেও গম পাব যে যেতিয়া আপোনাৰ বডিত যদি নিগেটিভিটি আছে তেন্তে সেই তেজপাতটো জ্বলালে আমাৰ যেনেকুৱা গোন্ধ আহে সেই গোন্ধটো কিন্তু নাহে। তেতিয়া অলপ বেয়া এটা গোন্ধ আহে যদি নিগেটিভিটিত থাকে তেতিয়া। তো সেই তেজপাতটো জ্বলাই হোৱাৰ পিছতে তাৰে যিবোৰ ছাই ওলাব সেই ছাইবোৰ আপোনালোকে টয়লেটত ফ্লাছ আউট কৰিব। ঠিক আছে, এই ৰেমেডিটো এভৰি ছেটাৰডে কৰিব পাৰে।